নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ 2019 বৰ্ষত হ'বলগীয়া টেট পৰীক্ষাৰ বাবে কিছুমান প্ৰয়োজনীয় দিৱস, যিটো পৰীক্ষাত দেখিবলৈ আপোনালোকে পাব। ইয়াৰ ভিতৰতে কিছুমান প্ৰশ্ন আপোনালোকে পৰীক্ষাত প্ৰশ্ন কাকতত আপোনালোকে দেখিবলৈ পাব। আহকচোন চাওঁ। প্ৰথম হৈছে জানুৱাৰী 1 তাৰিখে কি দিৱস আমি পালন কৰোঁ? নৱবৰ্ষ দিৱস। জানুৱাৰীৰ 10 তাৰিখে বিশ্ব হাঁহি দিৱস। জানুৱাৰীৰ 12 তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস। জানুৱাৰীৰ 15 তাৰিখে আৰ্মি দিৱস। জানুৱাৰীৰ 26 তাৰিখে গণতন্ত্ৰ দিৱস আৰু লগতে বিশ্ব সাংস্কৃতিক দিৱস। ফেব্ৰুৱাৰী মাহলৈ আহকচোন। ফেব্ৰুৱাৰীৰ 24 তাৰিখে কেন্দ্ৰীয় ৰাজহ দিৱস। ফেব্ৰুৱাৰীৰ 28 তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। মাৰ্চৰ 8 তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এইটো প্ৰশ্ন আপোনালোকে মনত ৰাখিব। মাৰ্চৰ 8 তাৰিখে কি দিৱস পালন কৰা হয়, এইটো বিষয় আহি থাকে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নেক্সট হৈছে মাৰ্চৰ 15 তাৰিখে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। মাৰ্চৰ 21 তাৰিখে বিশ্ব অৰণ্য দিৱস। মাৰ্চ 22 তাৰিখে বিশ্ব পানীয় দিৱস। মাৰ্চ 23 তাৰিখে বিশ্ব বতৰ বিজ্ঞান দিৱস। মাৰ্চ 24 তাৰিখে বিশ্ব টিবি দিৱস। এপ্ৰিল মাহলৈ আহিছোঁ। এপ্ৰিলৰ 1 তাৰিখে বিশ্ব মূৰ্খ সজোৱা দিন। এপ্ৰিলৰ 7 তাৰিখে বিশ্ব স্বাস্থ্য দিৱস। এপ্ৰিলৰ 18 তাৰিখে বিশ্ব ঐতিহ্য দিৱস। এপ্ৰিলৰ 5 তাৰিখে ৰাষ্ট্ৰীয় সাগৰীয় দিৱস। এপ্ৰিলৰ 22 তাৰিখে বিশ্ব দিৱস। মে'ৰ 1 তাৰিখে শ্ৰমিক দিৱস। মনত ৰাখিব, মে'ৰ 1 তাৰিখে শ্ৰমিক দিৱস। মে'ৰ 3 তাৰিখে বিশ্ব বাতৰি কাকত আৰু স্বাধীনতা দিৱস। মে'ৰ 11 তাৰিখে ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস। মে'ৰ 15 তাৰিখে বিশ্ব পৰিয়াল দিৱস। মে'ৰ 24 তাৰিখে বিশ্ব কমনৱেলথ দিৱস। মে'ৰ 31 তাৰিখে বিশ্ব ধঁপাত বিৰোধী দিৱস। জুন মাহলৈ আহিছোঁ। জুনৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস। এইটো প্ৰায়ে আহি থাকে পৰীক্ষাত, মনত ৰাখিব। জুনৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস আমি পালন কৰোঁ। জুনৰ ফাদাৰ্ছ ডে মনোৱা হয়, মনত ৰাখিব। জুলাই 1 তাৰিখে বিশ্ব কৌতুক দিৱস। জুলাই 11 তাৰিখে বিশ্ব জনসংখ্যা দিৱস। আগষ্ট মাহলৈ আহিছোঁ। আগষ্টৰ 1 তাৰিখে দেওবাৰ বন্ধুত্ব দিন। আগষ্টৰ 6 তাৰিখে হিৰোশ্বিমা দিৱস। আগষ্টৰ 9 তাৰিখে শান্ত ভাৰত দিৱস, নাগাচাকি দিৱস। লগতে আগষ্টৰ 15 তাৰিখে স্বাধীনতা দিৱস। আগষ্টৰ 29 তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ছেপ্টেম্বৰ মাহলৈ আহিছোঁ। ছেপ্টেম্বৰৰ 5 তাৰিখে শিক্ষক দিৱস আৰু সংস্কৃত দিৱস। ছেপ্টেম্বৰৰ 8 তাৰিখে বিশ্ব শিক্ষিত দিৱস। ছেপ্টেম্বৰৰ 16 তাৰিখে বিশ্ব অজন স্তৰ আৰু সুৰক্ষা দিৱস। ছেপ্টেম্বৰৰ 27 তাৰিখে বিশ্ব পৰ্যটন দিৱস। অক্টোবৰ মাহলৈ আহিছোঁ। অক্টোবৰৰ 4 তাৰিখে জন্তু কল্যাণ দিৱস। অক্টোবৰৰ 16 তাৰিখে বিশ্ব খাদ্য দিৱস। অক্টোবৰৰ 8 তাৰিখে ভাৰতীয় সেনা দিৱস। অক্টোবৰৰ 11 তাৰিখে ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস। অক্টোবৰৰ 30 তাৰিখে বিশ্ব চোৰ দিৱস। নৱেম্বৰ মাহলৈ আহিছোঁ। নৱেম্বৰৰ 14 তাৰিখে শিশু দিৱস। নৱেম্বৰ মাহত মাথো এটা দিনেই আছে, শিশু দিৱস। আৰু ডিচেম্বৰ মাহলৈ আগবাঢ়িছোঁ। ডিচেম্বৰৰ 1 তাৰিখে বিশ্ব এইডছ দিৱস। এইটো বহুত প্ৰয়োজনীয়, এইটো আপোনালোকে মনত ৰাখিব। ডিচেম্বৰৰ 1 তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়। ডিচেম্বৰৰ 2 তাৰিখে অসম দিৱস। অসম দিৱস কেতিয়া পালন কৰোঁ আমি? ডিচেম্বৰৰ 2 তাৰিখে। এইটো বহুত প্ৰয়োজনীয়। ডিচেম্বৰৰ 4 তাৰিখে বিশ্ব প্ৰতিবন্ধী দিৱস। ডিচেম্বৰৰ 23 তাৰিখে শিক্ষক দিৱস আৰু ডিচেম্বৰৰ 25 তাৰিখে বৰদিন। গতিকে এইটোৱে হ'ল আপোনালোকৰ ওপৰত 1 বছৰৰ ভিতৰত যিখিনি আমি দিৱস পালন কৰোঁ সেইবোৰৰ লিষ্ট।
গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে মই নতুনকৈ আৰু ভিডিঅ' লৈ আহিব পাৰিম আপোনালোকৰ ওচৰলৈ। নমস্কাৰ, ধন্যবাদ।